নমস্কাৰ ৱৰ্ল্ড আপডেটছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম আফতাব আমিন পুনাৱালা মাৰ্ডাৰ কেছটোৰ বিষয়ে। এইটো হ'ল এটা কাপলৰ ষ্টৰী। ল'ৰাটোৰ নাম আফতাব আমিন পুনাৱালা আৰু ছোৱালীজনীৰ নাম শ্ৰদ্ধা মদন ৱাকাৰ। 6 মাহ আগৰ হ'ল এই ঘটনাটো আৰু এতিয়াহে এই ঘটনাটো পোহৰলৈ আহিছে। 35টা সৰু সৰু টুকুৰা কৰি 18টা বেলেগ বেলেগ জেগাত মাৰ্ডাৰ কৰি পেলাই দিয়া হৈছে। কাহিনীৰ আৰম্ভণি হয় মুম্বাই চহৰৰ পৰা। শ্ৰদ্ধা ৱাকাৰ মুম্বাইৰ পালঘৰ এৰিয়াৰ ফালে থাকিছিল। এক মাল্টিনেশ্যনেল কোম্পানীত কাম কৰিছিল। 27 বছৰ আছিল তাইৰ এজ। তাইৰ বয়ফ্ৰেণ্ড আফতাব আমিন দুটাই কল চেণ্টাৰত লগ পাইছিল, তাতে কাম কৰিছিল। তেনেকৈ দুয়োটাৰে চিনাকি হৈ ভালপোৱা হয়। তাই তাৰ লগত থাকিব বিচাৰিছিল, কিন্তু তাইৰ মাক বাপেকে তেওঁলোকৰ এই ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰা নাছিল। সেইকাৰণে তেওঁলোকে দিল্লীত শ্বিফ্ট কৰিলে আৰু মেহৰলি এৰিয়াত এটা ফ্লেটত থাকিবলৈ ল'লে। সকলোবোৰ ঠিকে চলি আছিল। ছোৱালীজনীৰ যিজন বাপেক বিকাশ মদন ৱাকাৰ, তেওঁ মহাৰাষ্ট্ৰৰে হয়, পালঘৰৰ। তেওঁ এই ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰা নাছিল যদিও ছোৱালীজনীৰ প্ৰতি তেওঁৰ চিন্তা সদায় থাকিছিল। সেইকাৰণে বাপেকে শ্ৰদ্ধাৰ ফেচবুক একাউণ্টটোৰ পোষ্টসমূহ চাই থাকিছিল। কিন্তু এদিনাখন এই পোষ্টসমূহ অহা বন্ধ হৈ গ'ল। এদিনৰ পৰা 2 দিন হৈ গ'ল, 2 দিনৰ পৰা 4 দিন হ'ল, এনেকৈ 5 মাহ হৈ গ'ল। 5 মাহৰ পিছত সম্পূৰ্ণৰূপে পোষ্ট অহা বন্ধ হৈ গ'ল। 18 মে'ত ছোৱালীজনীয়ে লাষ্ট পোষ্ট কৰিছিল। পোষ্টবোৰ অহা বন্ধ হোৱাত বাপেকৰ ডাউট হ'ল আৰু দেউতাকে দিল্লীলৈ আহিলে। দিল্লীলৈ অহাৰ পিছত যেতিয়া তেওঁলোকৰ ফ্লেটত গ'ল, তেতিয়া দেখিলে যে ফ্লেটটোত তলা মৰা আছে আৰু তাকে দেখি পেলাই দেউতাকৰ বেছিকৈ চিন্তা হ'ল আৰু অক্টোবৰ মাহত দেউতাকে পুলিচ ষ্টেচনত গ'ল আৰু নিজৰ জীয়েকৰ এখন মিচিং ৰিপৰ্ট ফাইল কৰিলে। আৰু মিচিং ৰিপৰ্ট লিখাইছে যিহেতু তাইৰ প্ৰেমিক আফতাব আমিন পুনাৱালাৰ নামটো আহিবই। তাৰ 28 বছৰ। পুলিচে সোধপোছ কৰাত দেউতাকে কৈছে যে তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো ইমান ভাল নাছিল। ছোৱালীজনীৰ ওপৰত ল'ৰাটোৱে অত্যাচাৰ কৰি থাকিছিল। তাৰপিছত পুলিচে তাক ধৰিলে আৰু সেইখিনি মাৰ্ডাৰ কৰা বুলি একচেপ্ট কৰিলে। 5 দিনৰ পুলিচ কাষ্টাডিত পঠাইছিল তাক। আৰু যেতিয়া সি ক্ৰাইম কৰা বুলি একচেপ্ট কৰিছিল আৰু তাৰপিছত সি কেনেকৈ মাৰ্ডাৰ কৰিলে সেই ঘটনাটো কৈছিল, তাকে শুনি পুলিচৰো গা কঁপি উঠিল। সি কৈছে যে 18 মে'ৰ দিনাখন কাজিয়া লাগোতে এনেকুৱা এটা পইণ্ট আহিল য'ত সি তাইক গলত টিপি মাৰি পেলালে। মাৰি পেলোৱাৰ পিছত সি এটা ফ্ৰিজ কিনিলে। ডেড বডিটোৰ সি 35টা টুকুৰা কৰিলে আৰু ৰাতি 2টা বজাত সি অলপ অলপ টুকুৰা লৈ পেলাবৰ কাৰণে ওলাই যায়। মেহৰলিৰ আগত পুৰা ফৰেষ্ট এৰিয়া আছে আৰু সি সেইফালে ডেড বডিৰ টুকুৰাসমূহ বেলেগ বেলেগ জেগাত পেলাবৰ কাৰণে ওলাই গৈছিল। যাতে কাৰো তাৰ ওপৰত ডাউট নহওক, সি এদিনৰ মূৰে মূৰে যোৱা নাছিল, 2-3-4 দিনৰ মূৰে মূৰে ডেড বডি পেলাবলৈ ওলাই গৈছিল। সি ভাবিছিল যে সি ধৰাত নপৰিব, কিন্তু বাপেকৰ চিন্তা হোৱাত বাপেকে কমপ্লেইন কৰিলে আৰু পুলিচে অলপ ষ্ট্ৰিক্টনেছ দেখুৱাত সি সকলো কথা কৈ দিলে। এতিয়া তাৰ ওপৰত মাৰ্ডাৰৰ ধাৰা 302 লাগিব আৰু বহুতো ধাৰা তাৰ ওপৰত লগোৱা হ'ব। 8 নৱেম্বৰ তাৰিখে যেতিয়া বাপেকে দিল্লী পুলিচৰ ওচৰলৈ গ'ল, তেতিয়া কেছটোৰ সকলোবোৰ ঘটনা পোহৰলৈ আনিলে। 4 দিনমানৰ ভিতৰতে পুলিচে এই কেছটো ছল্ভ কৰি দিলে, যদিও এই কেছটো হৈছিল মে' মাহতে। চ' এই কেছটোৰ পৰা আমি কি শিকিলোঁ? এই কেছটোৰ পৰা আমি এয়ে শিকিলোঁ যে এটা ৰিলেশ্যনশ্বিপত মেণ্টেলি এবিউজ হওক বা ফিজিকেলি এবিউজ হওক যদি আপোনাৰ ওপৰত হৈ আছে, তেনেহ'লে আপুনি সেই ৰিলেশ্যনশ্বিপটোক নাথাকি পেলাই আপুনি ডাইৰেক্ট ছেপাৰেট হৈ যাব লাগে, যাতে আপুনি এটা বেটাৰ লাইফ আপুনি জীয়াব পাৰে। চ' আজিৰ ভিডিঅ'টো এইখিনিলৈয়ে। আশা কৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো